ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত নিমকি ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন এতিয়া আমি নিমকি বনোৱা আৰম্ভ কৰোঁ। নিমকি বনাবৰ বাবে মই এবাটি ময়দা লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া মই অলপ বেকিং পাউডাৰ লৈছোঁ আৰু এয়া কালা জিৰা অলপ লৈছোঁ। কালা জিৰাকেইটা এতিয়া ইয়াত দি দিলোঁ আৰু মই এতিয়া ঘিউ লৈছোঁ। ঘিউ দি নিমকি বনালে খুবেই টেষ্ট হয় খাবলৈ আৰু খাস্তা হয়। ঘিউখিনি দি মই এতিয়া এনেকৈ চামুচখনেৰে অলপ মিলাই লৈছোঁ আৰু মই কুহুমীয়া পানী লৈছোঁ অলপ। এতিয়া সানি ল'লোঁ। এয়া চাওক। তাৰপিছত বেলিবৰ কাৰণে অলপ মই গুলিটো ডাঙৰকৈ লৈছোঁ। এয়া অলপ পাতলকৈ বেলিব, তেতিয়া নিমকিখনো ধুনীয়াকৈ সিজি যায়। তাৰপিছত এনেকৈ কাটি কাটি যাব নিমকি ষ্টাইলত। এয়া চাওক, মোৰ খুবেই ধুনীয়া হৈছে কটা। তাৰপিছত এখন ডাঠ কেৰাহীত ৰিফাইন তেল অলপ সৰহকৈ দি ল'লোঁ। প্ৰথমত মই এইখিনি নিমকিয়ে ভাজি চাম। অলপ কমকৈ লৈছোঁ। এতিয়া ৰিফাইন তেলখিনি গৰম হৈ গ'ল। লাহে লাহেকৈ দি গৈছোঁ নিমকি। একেলগত দিলেও একো নহয়, চামুচখনেৰে লাহে লাহে এৰুৱাই দিব লাগে। যেতিয়া তল ছাইডটো অলপ অলপ ৰঙা হ'ব তেতিয়া উলটিয়াই দিব। এয়া চাওক, মোৰ এইখিনি নিমকি হৈ গৈছে। এতিয়া মই তেলখিনিত টুকি ধুনীয়াকৈ উলিয়াই থ'ম। পেপাৰ কাগজত উলিয়াই থ'ম, তেতিয়া তেলটো ধুনীয়াকৈ টোপ খাই যায়। এনেকৈ আমি বাকী নিমকিখিনি বনাই ল'ম। লাহে লাহেকৈ এনেকৈ চামুচখনেৰে এৰুৱাই দিছোঁ। এয়া যেতিয়া তল ছাইডটো অলপ অলপ ৰঙা হৈ যাব তেতিয়া উলিয়াই দিম। এয়া চাওক, মোৰ নিমকি ৰেডি হৈ গ'ল। যেতিয়া নিমকিখিনি হৈ যাব তেতিয়া ওপৰৰ পৰা অলপ ক'লা নিমখ দি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব নাপাহৰিব।